নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি খেতি চাওক মোৰ ভাগৰ। এয়া চাওক চিনডাল দেখিছে কিমান ধুনীয়া চিনডাল চাওক। এইটো চাওক চিনডাল, এইটো চাওক চিনডাল, চিনডালৰ খেতি। এয়া চাওক চিনডাল। তাৰপিছত আমি ভেন্দি খেতি চাম আমাৰ। এয়া চাওক ভেন্দি লাগি আছে, দেখিছে ভেন্দি। এতিয়া ভেন্দিৰ দাম বজাৰত 80 টকা। এয়া চাওক ভেন্দি, যথেষ্ট ভেন্দি লাগি আছে। এইটো সৰু ভেন্দি পোৱালি, কলি ভেন্দি গ'লে আমাৰ আছে। এইফালে জিকা খেতি, এইবোৰ জিকা আপোনাৰ কলি আছে জিকা। এয়া চাওক জিকা, যথেষ্ট জিকা লাগিছে, কিন্তু বহুতখিনি জিকা পোকে খাই পেলাইছে। এইবিলাক চাওক জিকা, কিমান জিকা নষ্ট হৈছে, পোকে খাইছে। পোক নহয় আচলতে, চৰাই খাইছে। ঠিক আছে, আমি এতিয়া বডি চাওঁ। এয়া চাওক বডি লাগি আছে, এয়া চাওক বডি, এইবিলাক বডি লাগি আছে। এইবোৰ চাওক জিকা নষ্ট হৈছে, কিমান নষ্ট হৈছে জিকা। আজি বডি ছিঙিলে বাৰু, তথাপিতো আমি বডি দেখুৱাইছোঁ। চাওক এইবিলাক দীঘল দীঘল বডি চাওক, এইবিলাক এইবোৰ দেখিছে দীঘল দীঘল বডি লাগি আছে ইয়াত। এইবোৰ চাওক বডি মাহ দেখিছে। এইবোৰ চাওক, মানে খাবলগীয়া সকলোবিলাক পাচলি আমি ঘৰতে উৎপাদন কৰিছোঁ। তাৰপিছত আমি ভিতৰলৈ দেখুৱাম, ভিতৰত কি কি খেতি আছে। আমি ভিতৰলৈ আহিছোঁ। এয়া চাওক, এইখন হেন্দালি হৈছে আপোনাৰ ভাতকেৰেলা হেন্দালি। এইটো চাওক ভাতকেৰেলা লাগিয়ে আছে ইয়াত, ভাতকেৰেলা লাগি আছে দেখিছে। তাৰপিছত আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এইফালে চাওক একেখন হেন্দালিতে আপোনাৰ এয়া আমাৰ জাতিলাও লাগিছে। এইটো চাওক জাতিলাও কলি, জাতিলাও খেতি। জিকা দেখিছে লাগি আছে ইয়াত। এইটো চাওক এইটো জিকা। এইটো ক'ৰবাত ফকাচ হৈছে, ক'ৰবাত ব্লাৰ হৈ গৈছে। তাৰপিছত এইফালে চাওক, এইফালেও ভেন্দি খেতি আছে আপোনাৰ। এইবিলাক ভেন্দি লাগি আছে দেখিছে, কিমান ওখ ওখ ভেন্দিৰ গছ দেখিছে। এইফালে ইয়াত চাওক চিনডাল ইয়াতো আছে। কেমেৰাত আহিছে নেকি, আহিছে। তাৰপিছতে আমি আগবাঢ়িছোঁ আমাৰ এয়া চাওক আমাৰ নেমুৰ খেতি, কিমান ডাঙৰ ডাঙৰ নেমু আছে চাওক। বজাৰত এটা নেমু 10 টকা। এইটো নেমু যথেষ্ট ডাঙৰ নেমু। এইটো মই কেমেৰাত দেখি চাওক, এইটো কিমান ডাঙৰ নেমু। এইটো থোক চাওক নেমু, এইটো নেমু থোক চাওক, পকা যোৱা নাই। ইয়াত চাওক পকাচটো হোৱা নাই, পকাচ। এয়া চাওক নেমু, এয়া চাওক কমলা টকাৰ গোটেই ডাঙৰ ডাঙৰ নেমু। এইবিলাক নেমু। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, চাই থাকিব। থেংক ইউ।